২৬,০০০ আৰু অসমীয়া শব্দ ১.৫ লাখ আছে। গতিকে আমি ১.৫ লাখ যদি ৫০,০০০ মুখস্থ কৰিব পাৰোঁ, ১.৫ লাখৰ যদি ২৫,০০০ মুখস্থ কৰিব পাৰোঁ শব্দ, আমাৰ এতিয়া শব্দ হেৰাই যায়, শব্দৰ খেলাবোৰ হেৰাই গৈ আছে। গতিকে এইটো এটা বিৰাট এটা অধ্যায়, সাহস থাকিব লাগিব। সত্য আৰু শুদ্ধভাৱে কথা ক'বলৈ হ'লে সাহস লাগিব, সাহস থাকিলে সাহিত্য হ'ব। কলম এটা ডাঙৰ অস্ত্ৰ, সেই অস্ত্ৰ কিন্তু হাতত তুলি ল'ব লাগিব, সেই অস্ত্ৰ হাতত তুলি লৈ যুদ্ধ কৰিব লাগিব। আপুনি মই এই যে লক্ষ্মীনাথ বেজবৰুৱাৰ কথা কৈছে, চন্দ্ৰকুমাৰ আগৰৱালাৰ কথা কৈছে, হেমচন্দ্ৰ গোস্বামীৰ কথা কৈছে, অৰ্থাৎ পদ্মনাথ গোহাঁইদেৱৰ পৰা অসম সাহিত্য সভাৰ সভাপতি পদ্মনাথ গোহাঁইদেৱৰ পৰা বৰ্তমান বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া দেৱলৈকে এই যে সাহিত্যিকসকলৰ চিন্তাবোৰ, সেই চিন্তাবোৰ কিমান কৰি আছে, আমি যদি তেখেতসকলক প্ৰেৰণা দিব পাৰোঁ, তেখেতসকলক যদি উৎসাহ দিব পাৰোঁ। সংগঠন ভিতৰত নহয়, সংগঠন সদায় কাম কৰিব লাগিব। সংগঠন কৰিবলৈ হ'ল, মই গোলাঘাট কমলদা শাখা সাহিত্য সভাৰ ৪ বছৰ সভাপতি আছোঁ। সেই ৪ বছৰ সভাপতিত মই কি কৰিছিলোঁ সেইটো মই নকওঁ দিয়কচোন, কিন্তু কৰিছোঁতো কিবা এটা। কাম কৰাৰ স্পৃহাটো থাকিব লাগিব, উদ্যম যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ভাষা থাকিব, উদ্যম যেতিয়ালৈকে থাকিব তেতিয়া কলা থাকিব, আৰু যেতিয়া কলা থাকিব তাত সংস্কাৰ হৈ হৈ আমাৰ বস্তু ওলাই গৈ থাকিব। গতিকে সংস্কাৰমুখী কথাবোৰ কৰিবলৈ হ'লে আমাৰ সংগ্ৰাম কৰিব লাগিব। সত্য পথত যাবলৈ হ'লে দুখ পাবই লাগিব। সুখৰ মাজত দুখ সোমাই থাকে, সুখৰ মাজত দুখ সোমাই থাকে। আপোনালোকে জানিছে যে সপ্তম বৰসংঘ হৈছে, অৰ্থাৎ ৭ বছৰ হৈছে, যি মূলা বাঢ়ে দুপাততে চিন। গতিকে পশ্চিম গোলাঘাট শাখা সাহিত্য সভা দুপাততে চিন হৈছে। কম দিনৰ ভিতৰত অসম সাহিত্য সভাৰ পৰা তেখেতসকলে এটা স্থান লাভ কৰিবলৈ পাইছে। নাম নেকি? আপুনি এটা ল'ৰা ছোৱালী জন্ম হওঁতে তাত সৰুৰ পৰা উঠি আহোঁতে তাত পৰিৱেশটো যেতিয়া সি পাই যাব, সি নিজে নিজে ভাল হৈ যাব, নিজে নিজে ভাল হৈ যাব। পৰিৱেশৰ এটা ডাঙৰ কথা। এতিয়া পৰিৱেশটো আমাৰ নাইকিয়া হৈ গৈছে। গতিকে মই আশা কৰিম যে মই আজিৰ পৰা আপোনালোকৰ লগত এটা সৰস্য হৈ থাকিলোঁ। মই এইটো এটা মোৰ হৃদয়ৰ মণি কোঠাত উশাহ নিশাহ থকালৈকে এইটো যুগমীয়া হৈ থাকিব।